ৰাতিপুৱাই শুই উঠি দেখিলোঁ মিনু শুইয়ে আছে। মই বোলো উঠ, নাই সি নুঠিলে। সেইকাৰণে আকৌ কাপোৰ দি ৰাতিপুৱাই শুই উঠি আৰু চালোঁ যে আজি ৰ'দ দিছে, ভাবিলোঁ অলপ খোজকে তাৰ আগতে আপোনালোকক দেখুৱাই ল'লোঁ যে আমাৰ ঘৰত ফুল কেনেকুৱা ফুল ফুলিছে। মই ৰোৱা ফুল নহয় কিন্তু দেই, দেউতাই ৰোৱা ফুল। তেতিয়া ৰাতিপুৱাই এইবোৰ চাফ চিকুণ কৰি আছে আৰু মই অলপ দেখুৱালোঁ কি ওলাইছে এইবোৰ। সকলো ফুলৰে নাম নাজানো, সেইবাবে নাম কৈ দেখুৱাবলৈ অলপ বেয়া হ'ল, সেইবাবে একেলগতে দেখুৱাই দিছোঁ সকলোবোৰ। এইজোপা কি গছ চিনি পাইছেনে? ভাবিছোঁ আজি মূৰত ঘঁহিম আৰু মুখতো ঘঁহিম। পুৱাৰ বেলি আহি সন্মুখত হাজিৰ। যিহেতু আজি কুঁৱলী কম, সেইবাবে ভাবিলোঁ অলপ খোজকে কাঢ়িবলৈ। জপনাখন খুলিবলৈ লওঁতে দেখিলোঁ দেউতাই যিহে টান গাঁঠি দি থৈছে, সেইবুলি কৈ এখোজ দুখোজকৈ ওলাই গ'লোঁ। এইটো আমাৰ সন্মুখৰ ৰাস্তাটো, হয়তো বহুতে চিনি পাবই। এইটো আমাৰ ঘৰৰে নামঘৰ। এতিয়া গৈ থাকোঁতে ভাবিছোঁ এইফালে যাম নে এইফালে যাম। এইটো আমাৰ ৰাজহুৱা পুখুৰী, য'ত আমি সকলোৰে পানী খাওঁ, মানে প্ৰায়ভাগেই খাওঁ আৰু সময় পালে কেতিয়াবা নিশ্চয় খাম। কয় নহয় যোৱা বাটে উভতি আহিবলগীয়া হ'ল, মোৰো একেটাই হ'ল, যোৱা বাটেই আকৌ উভতি আহিছোঁ। ৰাতিপুৱা পৰিৱেশটো ইমান ধুনীয়া, সঁচাকৈ। বাহি কাম বন কৰি গা চা ধুই আহি দেখিলোঁ মিনু শুইয়ে আছে। উঠ, নাই সি এতিয়াও নুঠিলে, শুই থাকিলে, সেইবাবে আকৌ কাপোৰ দি থৈ দিলোঁ। এয়া অথনি কৈছিলোঁ নহয় সানিম বুলি, তাৰে ভাত ছিঙি আনিলোঁ। ছিঙি আনি দেখিলোঁ লেতেৰা লাগি আছে, তাকে ধুব লাগিব এতিয়া। স্প্ৰাইটৰ বটলটো মুখৰ আগতে পালোঁ, সেইবাবে সেইটো ওচৰলৈ আগবাঢ়িলোঁ। নাভাবিব তাত স্প্ৰাইট সোমাই আছে বুলি, কেৱল নৰ্মেল পানীহে সোমাই আছে। সেইটোৱে মই এতিয়া ধুই ল'ম। দেউতাই কৈছিলে এজোপাত পানী অলপ দি দিবি, তাকে এয়াও ধোৱা হ'ব আৰু সেই পানীও দি দিলোঁ। এতিয়া ধুই কৰি ল'লোঁ। ধোৱাটো দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ কেমেৰা ধৰিবলৈ কোনো নাই, সেইবাবে কেমেৰাটো অফ কৰিলোঁ। যিহেতু আগটো কোলা পৰি আছে, গেলি যোৱা নিচিনাকৈ, সেইবাবে ভাবিলোঁ কাটি লওঁ সেইটোপা, কিন্তু কাটিহে দেখিলোঁ যে গেলি যোৱা নাই, ভালেই হৈ আছে। এতিয়া চাফ চিকুণ কৰি ভাবিলোঁ অকণমান সময় থৈ দিম, তাৰ পৰা ঘঁহিম। সেয়া তাতে থৈ ভাবিলোঁ এইবাৰ বাৰীফালৰ পৰা আহোঁগৈ, কেইটামান টেঙা আনোগৈ, বৈয়ামত ভৰাই থ'বলৈ হ'ব, নহ'লেতো এনেই গেলি গৈছে। আপোনালোকে কেনেকৈ ভৰাই থৈ জনাবচোন, মোৰ বাৰু জনাম। এইটো আকৌ আমাৰ পুখুৰীটো, লোকৰ যদি মাছ জীয়াই 4,000, তাতে পাব আৰু 4,000 মানে 8,000 যদি, আৰু আমাৰ ইয়াত জীয়ালে আমি পাওঁ 4,000 2,000। এইবাৰ বোলো টেঙা কেইটামান ছিঙি লওঁ, তাকে ছিঙি ল'বলৈ বুলি আপোনালোকক দেখুৱাই লৈছোঁ কিমান টেঙা লাগিছে। চিঙি নাইয়ে, কেইটামান আছেগৈ এইকেইটা। ইয়াৰ নাম হ'ল তিতৌ। ই আমাৰ ঘৰখনৰ আন এজন সদস্য। কয় নহয় মৰম কৰিলে মূৰৰ ওপৰলৈকে উঠে বুলি, সেয়া এতিয়া মৰম কৰি মানুহক এবাৰ আকৌ বাৰীফালে আহিলোঁ। দেউতাই ক'লে ফুচকা খাওঁ যদি পাণ বুটলি দিবি, আওঁ থাকে ফুচকা আৰু মেইন ফুচকা নোখোৱাকৈ থাকিব পাৰি নে, সেইবাবে গ'লোঁ পাণ দুখিলামান বুলি বুটলি দিলোঁ। গৈ পিনি দেখিলোঁ এজোপা দুজোপা নহয় 4জোপা বুটলি থৈছে, তাকে সেইজোপাকে বুটলি আৰম্ভ কৰিলোঁ। সেইবাবে কেমেৰাটো অফ কৰি পিনি জেপত ভৰাই ল'লোঁ। এইজোপা কি গছ চিনি পাইছেনে? এইজোপা বহুত কামত ব্যৱহাৰো কৰে বোলে, আমি কি কামত ব্যৱহাৰ কৰে নাজানো, কিন্তু এবাৰ হ'লে যে ঘৰৰ পৰা যোৱাৰ নামেই নলয়। ভাবিলোঁ এইবাৰ পাণ দুখিলামান ছিঙি দিওঁ, সেইবাবে মোবাইলৰ কেমেৰাটো অফ কৰি এইবাৰ পাণ দুখিলামান ছিঙি ল'লোঁ। দিনটো চাওঁতে এনেকৈ পাৰ হৈ গ'ল, পুৱাৰ বেলি গৈ সন্ধিয়া হ'ব হ'ল। দেউতাই ক'লে যে গধূলি হ'ল, দোকানৰ পৰা চানা আৰু বিস্কুট আনগৈ যদি, আন চাহ খাবলৈ একো নাই, সেইবাবে মই দোকানৰ ফালে ওলাই গ'লোঁ। দোকান গৈ পাই মই বস্তু কেইটালৈ গ'লোঁ। বাইদেউজনী মুখখন ঢাকি দিয়াৰ বাবে বেয়া নাপাব, তেওঁ ভিডিঅ' বনোৱা গম নাপায়, সেইকাৰণে ভিডিঅ'টো এনেকৈ আহি দেখিলোঁ দেউতাই পাণ জুকিয়াই আছে, আৰু খোৱাত আৰু আমি পিছ পৰি ৰোৱা নাই, সেইবাবে পাণ জুকিয়াই চানাকেইটা খাই পেলালোঁ। আৰু চাহৰ লগত মইতো চাহ নাখাওঁ, সেইবাবে বিস্কুটেই খাব দিয়ক বুলি কৈ থৈ দিলোঁ। আৰু এইফালে আমাৰ মিনু শুলেই। ইয়াৰ খোৱা আৰু শোৱাৰ বাহিৰে আৰু বেলেগ একো কাম নাই। মন গ'লে কেতিয়াবা নিগনি চিকা ধৰে। মায়ে আকৌ যেতিয়া মোক ভাত খাবলৈ মাতে, মোতকৈ আগে সিহে গৈ মজিয়াত হাজিৰ হয়গৈ। মোলৈ এবাৰ আকৌ সি চাইছে মই ভাত খাবলৈ গ'লোঁ নে, তাৰ ওচৰতে থকা দেখি ভাবিলে ভাত খাব নাই হোৱা, সেইবাবে সি আকৌ শুই থাকিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এণ্ড বাই বাই।